Hello everyone, good morning. মই এতিয়া বৰ্তমান চাহ বনাই আছোঁ ৰাতিপুৱাই আৰু মই দেৱজানী বৰুৱা আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এয়া চাওকচোন ৰাতিপুৱাই ৰ'দটো ইমান চোকাকৈ ওলাইছে এইকেইদিন আৰু ৰাতিপুৱাৰ চাহ কাপৰ পৰাই মই ষ্টাৰ্টিং কৰিছোঁ আজি ভিডিঅ'টো আৰু আজি যিহেতু জন্মাষ্টমী কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো উপভোগ কৰিব বুলি আশা ৰাখিলোঁ আৰু এতিয়া মই বৰ্তমান ভাত বনাই আছোঁ আৰু ভাতত আজি আছে এফালে ঢেকীয়া ভাজিলোঁ আৰু এফালে তেল গৰম কৰি আছোঁ ঘুগুনি মটৰ ঘুগুনি কাৰ ভাল লাগে জনাবচোন মনবোৰ ইয়াতে ভাল লাগে দেই ঠাণ্ডা দিনততো ক'বই নালাগে ইমান ভাল লাগে খাই ৰুটিৰ লগত আৰু মই বৰ্তমান বনাই লৈছোঁ পটাপট কিয়নো সকলোৰে ভোক লাগিছে একেবাৰে দুপৰীয়াৰ সাজহে বনাইছোঁ ৰাতিপুৱা সাজ যিহেতু পেহীয়ে বনাই মেলি সকলোৱে অলপকৈ খালে আৰু এতিয়া এইফালে আমাৰ মটৰ ঘুগুনি হৈ গৈছে ওপৰত মই ধনিয়া অকণমান ছটিয়াই দিছোঁ আৰু আছে আজি মাছ ধৰি আনিছিলে খুৰাই আজি ধুনীয়াকৈ মাছৰ লগতে এসাঁজ খোৱা হ'ব আৰু এইফালে চাওকচোন বুমন একদম পূৰা খেলি আছে বুমন কি কৈছানো কি কৈছা যেতিয়াৰ পৰা বগাবলৈ শিকিছে তেতিয়াৰ পৰা অকণমানো কোচত থাকিবই নিবিচাৰে বাছ অকণমান দেৰি লৈ দিব লাগে আৰু অকণমান কান্দিবলৈ লওঁতে তাৰপিছত আৰু এনেকেই খেলি থাকে তো বৰ্তমান আমি পূৰা বহি আছোঁ একদম বুমনে মাটি চুচৰি আছে তাক বিচি থাকিব লগা হৈছে এইফালে পেহী বহি আছে যিহেতু যোৱাকালি পিছবেলা সময়ত ইমান বতাহ দিলে বতাহটো দিওঁতে কাৰেণ্টটো কাটিলে আৰু আজিলৈকে কাৰেণ্টটো অহা নাই আৰু দিয়াও নাই এতিয়ালৈকে একদম গৰমত বহুত গৰম লিটিয়াটো আমাৰ চুলি আৰু ইমান কাপোৰ লেতেৰা হয় চাওক না এটাৰ পিছত এটা সলাই থাকিব লাগে এটা কাপোৰ খুব বেছি 10 মিনিট মানহে পিন্ধা হয় তাৰপিছত আকৌ সলাবলগীয়াই হৈ যায় তাৰ কাপোৰ ইমানেই লেতেৰা কৰে বগাই ক'তনো যাব লাগে আৰু আমি গৰমত আছোঁ আৰু এনেকেই বহি মেলি অলপ দেৰি পিছতে খুৰা পাৰ হৈ গৈছিলে কিন্তু খুৰাই যে মনক নল'লে তাৰপিছতে সি কি কৰিলে একেবাৰে কান্দি দেখাইছে খুৰাক চাব দেই কেনেকৈ মুখে লাগিবলৈ শিকিছে খুৰা ককাৰ লগত খুৰা নহয় হা খুৰা ককা হয় খুৰাকক দম দিছে মানে খুৰা ককা হয় খুৰা ককাকক পুৰা দম দিয়াত লাগিছে লোৱা নাছিলে যে অথনিৰ পৰা কেতিয়ানো গৰম দিনকেইটা পাৰ হ'ব সৰু ল'ৰালৈ কেনিবা ওলাই যাবও নোৱাৰি আৰু মই তাৰ কাৰণে খিচিৰি বনাই লৈছোঁ গুড বয় গুড বয় এইটো কি এইটো বাবা মানে খাব দেই আমাৰ খাব দেই
আজি ক'ত যাবা মাবু মানে নামঘৰলৈ যাব নহয় নামঘৰ যাবা নহয় যাবা নাই কোৱা গুড বয় এনেদৰে খেলি থাকোঁতে অলপ সময় পিছতে ভায়েকো আহিলে দেখিছেনে তাৰ কাপোৰ কিমান যে লেতেৰা হয় আমিও খাই বৈ আজৰি হৈ ল'লোঁ আৰু অলপ সময় ৰেষ্ট লৈ আহিলেও নামঘৰত বোকা মিঠৈ বটোৱা হৈছে সেইকাৰণে এয়া হৈছে আমাৰ বৰুৱাকান্তৰ নামঘৰ এতিয়া যাওঁ গৈ কি কৰিছে চাওঁগৈ মানুহবোৰে আৰু আহি দেখিলোঁ সকলোৱে হাতে কামে পূৰা লাগি আছে মিঠৈ বনোৱাত এইফালে আছে আমাৰ মামী কেইগৰাকীমান মাহী আছে সকলো মানে এটা হাত বন্ধৰে হয় আৰু সকলোৱে মাহী এয়া পেহী সকলোবোৰ পূৰা লাগি আছে মিঠৈ বনোৱাত আৰু এইফালেও এজাকে মিঠৈ বনাই আছে ইয়াত আছে খুৰীহঁত আছে আইতাহঁত আছে এয়া চাওকচোন মিঠৈবোৰ আৰু মিঠৈ বুলি ক'লে সোৱাদেই কিবা এটা বেলেগ লাগে আৰু জন্মাষ্টমী বুলি ক'লেতো আৰুৱেই লাগে আৰু এইফালে সকলোকে মই দেখাই দিছোঁ আপোনালোকক এয়া হৈছে আমাৰ মণিকোট আৰু সকলো লাগি থাকক বুলি কৈ থ'লোঁ এয়া আমাৰ খুৰী কৈ মই আকৌ ঘৰলৈ আহিব লগা হ'ল বুমনহঁতক উলিয়াই নিবলৈ আৰু এইফালে মই পটাপট বুমনক উলিয়াই লৈছোঁ আৰু ই শুইয়ে থাকিলে সেইকাৰণে শুৱাই ল'লোঁ তাক শুৱাই পিনে কাপোৰ চাপোৰ পিন্ধাই ল'লোঁ যিহেতু ৰাতি কিমানটা বাজিব একো ঠিকনা নাই সেইকাৰণে ভাবিলোঁ ভাত কেইটামান খাই লওঁ আৰু খাই বৈ আজৰি হৈ মেলি মই ওলাই ল'লোঁ ইয়া চিম্পলকৈ গৈছোঁ আৰু নামঘৰত চিম্পলকৈ বগা কাপোৰ সাজে কিবা এটা ধুনীয়া কৰি পেলাই মানুহজনী আৰু এয়া আমি গৈ আছোঁ সকলোবোৰ আগত গৈ আছে হাতত লৈ লৈছোঁ মই পানী বটল এটা আৰু এইফালে বুমনক মানুহজনে লৈছে গৈ আছোঁ আৰু আমি এতিয়া আগফালে মাহঁত গৈ আছে আৰু এয়া বুমন টোপনি গুচি গ'ল যিহেতু বাহিৰৰ পৰা আহিছোঁ সেইকাৰণে ভৰিকেইটা অকণমান তিয়াই ল'লোঁ আৰু এইফালে চাওকচোন সকলোবোৰ বহি আছে আগতীয়াকৈ আমাৰ আগতো ইমান মানুহ আহি গ'ল যিহেতু নাম গাবলৈ লৈছে ককাই সেইকাৰণে সকলোবোৰ বহি আছে আৰু এয়া মেধিজনে আমাৰ ইয়াত নাম গায় আৰু সকলোবোৰ বহি আছে শৰাই সজোৱা আগতেই হৈ গ'ল আমিয়ে দেৰি হ'ল অহাটো আৰু এইফালে বুমনকো শুৱাই ল'লোঁ মই বেছি দেৰি নহ'লে উঠিলেই আৰু এতিয়া 12টা বাজিছে কৃষ্ণ জন্ম হৈ গ'ল আমাৰ আৰু বুমনে 2টা বাজে মানে আকৌ শুই থাকিলে এখনতে আৰু এয়া চাওকচোন পূৰা 2টা বাজিবলৈ হৈ গ'ল আৰু 2টামান বাজোতে মা প্ৰসাদ দিছে প্ৰসাদ খাই মেলি আমিও 3:30 প্ৰায় 3টা 3:30 মানেই হ'ব আমি ঘৰ আহি গ'লোঁ আৰু আজিৰ দিনটো এনেদৰে কটালোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে সাঁচি ৰাখিলোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক মাৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু এটা